ৰূপেনো কি কৰে বোলে গুণেহে সংসাৰটোৱে এইষাৰ যে একদম মিছা কথা দেই ৰূপটো নাই যে সেইকাৰণে আজিলৈকে ভাল ফ্ৰেণ্ড এজনীয়ে নবনিল ল'ৰাৰ কথানো কি ক'ম ছোৱালী ফ্ৰেণ্ডেই নাই আৰু এইফালে চাওকচোন একদম মানে বুকুত ডাঙৰ শিল এটা থৈ আজি মই চুলিখিনি কাটিয়ে পেলালোঁ বোলো চবকে ধুনীয়া লাগে ময়ো চুলিখিনি কাটি চাওঁ মোকো ভাল লাগে নেকি নেজানো পিছে বান্দৰীয়ে হ'লোঁ নে সুন্দৰীয়ে হ'লোঁ চুলি তুলি কাটি লৈ ওলাইছোঁ আৰু ডিব্ৰুগড়ত এজাক বৰষুণ দিলে অৱস্থাটো কি হয় চাওকচোন নলা পানী সৰু পানী ডাঙৰ পানী চব একে হৈ গ'ল আৰু ময়ো গচকি আহি এতিয়া দেখিছে নহয় পালোহি নয়নমণিহঁতৰ ঘৰ নয়নমণিহঁতৰ ঘৰত পাৰ্টি এটা আছিলে তাৰপাছত এইফালে দেখিছে ন কি সংবাদমেল বহি আছে মানে আৰু নেক্সট প্লেনিং ক'ত হ'ব কি হ'ব কেনেকৈ হ'ব এইবিলাকে আৰু আমাৰনো আৰু কি আৰু ন তাৰপাছত আৰু কথা পাতোতে খানাও হৈ গ'ল আৰু নয়নমণিয়ে কিন্তু বৰ কষ্টকৈ বনালে দেই আজি যিহেতু মানে কাৰেণ্ট নাই বৰষুণ দিয়াৰ কাৰণে সিহঁতৰ মানে কাৰেণ্টটো কাটি থৈছে আৰু তাই টৰ্চ জ্বলাই খানাটো যেনে তেনে বনালে আৰু এইফালে কৰিশ্মাৰ মুখত হাঁহিটো চাওকচোন খাবলৈ পাম বুলি অকণমান বেছিকৈ হাঁহি উঠিছে মোৰো পিছে মনটো ভাল নলগা নহয় মই বোলো ভিডিঅ' এটা কৰি থৈ দিওঁ আৰু এইফালে দেখিছে নহয় গাঁওবুঢ়ীয়েতো বাঢ়ি আছেই আৰু আমাৰ শিখাহঁতি মানে বহিবলৈ চিট নেমাম বুলি আগতেই বহি আছে তাৰপাছত নয়নমণিহঁতৰ আগফালে ওলমি থকা কঁঠালজোপাও আজি কাষ্টমাৰ কেইটামান পাই গ'ল কিন্তু দেই আমাৰ খাদ্য সন্থাটোৰ কথাকে কৈছোঁ আকৌ শেষত ভান এখন ৰখাই আমি উঠি আহিলোঁ এতিয়া বাই বাই